এওঁ ৰূপম চিৰিয়াছ দায়িত্বশীল কৰ্মপটু লগতে দূৰদৰ্শী ব্যক্তিত্বৰ এতিয়া এক মাল্টিনেশ্যনেল কোম্পানীৰ দায়িত্বশীল বিষয়া আৰু এওঁ সঞ্জীৱ কৰ্মপটু দক্ষ পিছে অলপ উদণ্ড কেয়াৰ কৰা বিধৰ মুঠিয়েই নহয় এওঁ আকৌ ইঞ্জিনিয়াৰ ঘৰখনত অকলশৰীয়া মাকক এৰি চহৰত চাকৰি কৰি আছে তেনেহ'লে আহক আমি কাহিনীটোলৈ আগুৱাই যাওঁ বাপু আচ্ছা কি খবৰ কেতিয়া আহিলি তই কালি আচ্ছা 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 কি কবি ঘৰত সোমাই সোমাই বৰ হৈ গৈছো আৰু ইমানকেইটাও মানে কি কম আৰু মানে কোনো কথাই নাই ক'বলৈ বুজিছ মানে কি কম ব'ব ওলাই যাওঁ প্ৰেমখন ওলাই যাওঁ পুলিচ চুলিচ এইবিলাক তাৰ পৰা মই হেৰি কৰিম তই চিন্তা কৰিব নালাগে পুলিচ চুলিচ বাদ দে এই পাপু যে লাষ্ট ইয়াৰ মুম্বাইত প্লেচমেণ্ট পাইছিল যে পাহৰিলি নেকি আৰু চালক এই বেচেৰাটো সেইদিনাখন আহি ঘৰ পাইছে জান কি যে অশান্তি আৰু মোক এটা কথা ক এই কৰোণা হৈছে হওক কিন্তু এই লকডাউনডাল কিয় দিব লাগে অশান্তি চালা মই এইবিলাক বহুত অশান্তি পাওঁ এতিয়া মাথাৰ গণ্ডগোল হৈছে নেকি দিমাগটো ঠিকে আছেতো মানে 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 ক'ব আহিছে এতিয়া পৃথিৱীখন কি হৈছে গমেই পোৱা নাই মানুহ মৰি মৰি শেষ হৈ গৈছে মানুহৰ অৱস্থা নোহোৱা হৈ গৈছে তই ইয়াত হেৰি কৰিব আহিছ তই হৈ খাইছ চালা তই 60-70 কেজি ওজনৰ মানুহটোৱে তই এইখন ঘৰলৈ ভয় খাইছ কি হ'ব ভগৱান ভগৱান ক'তো যাব নহয় মই কৈছোঁ এক খোজো তলৰ চৰব নোৱাৰে কোনো কাৰণত ওলাই যাব আৰে মাৰজনীৰ কথাটো এবাৰ ভাব অকলশৰীয়া মাৰজনী কিমান আশাৰে তোলৈ বাট চাই আছে ইমান মতলবী কিয় হৈছ ইমান মতলবী কিয় হৈছ তই ধেমালি বুলি ভাবি আছ নেকি তই এবাৰ ভাবি নাচাওঁ কিয় যে তোৰ অবিহনে তোৰ সেই উঠি হোৱা ঘৰখন যে আকৌ পৰি যাব মাৰো কি হ'ব এবাৰ ভাব কেনেকৈ ঘৰখন উঠি আহিছিলে আকৌ যদি তোক মই ভালকে কৈছোঁ ধেমালি নহয় ইয়াত কোনো ফটোমি হৈ থকা নাই ইয়াত বাহিৰত মানুহৰ অৱস্থা নোহোৱা হৈ গৈছে অকণমান ঘৰৰ ভিতৰত এইকেইদিন অন্তত ভালকৈ থাকচোন একো নমৰ নহয় এইকেইদিন ঘৰত থাকিলে আৰু এই পাপু সিদিনা মুম্বাইৰ পৰা আহিছে সি তাৰ য'ত মুম্বাইত 25,000 ইতিমধ্যে পাৰ হ'ল শুনা নাই নেকি বাতৰিবিলাক নাচাওঁ নেকি বুজাই লাভ নাই বুজালে শুই থাকে মানুহক বুজাবলৈ ভালেই শুই থকাৰ ভেকচিন ধৰি থকা মানুহক বুজাবলৈ বিৰাট অশান্তি মানে যি কৰ কৰি থাক য'ত মৰি থাক মোৰনো কি যায় চাবি যাতে ঘৰখন যাতে তোমাৰ শেষ নহয় ভালৰ কাৰণে কৈ আছোঁ ভাই এই সঞ্জীৱ অকণমান ভালকৈ কৈছোঁ ভাই কি হৈ আছে অকণমান ভাবিছা এনেকৈ ওলাই গৈ ঘূৰি নপৰ ভাই নিজৰ বিপদ নিজে মাতি নানিবি খন্তেকৰ বুজ খাওঁতা নাই কিন্তু পিছত কৈ দিছোঁ হ'ব তোৰ নিৰ্দিষ্ট তোৰ লগতে ৰাখ আৰু শুন মই এইকেইদিন ঘৰত সোমাই বৰ হৈ গৈছোঁ এক নম্বৰ কথা আৰু মই ওলাই যাম তোৰ জানেই তই ৰখাব পাৰিবি মই যাম তোৰ জানেই কথা ইমানেই আৰু মই তোৰ নিচিনাকৈ ভয় কৰি ভিতৰত সোমাই থকা আৰু শুন মৰিব লগা যদি থাকে নহয় মই এনেও নোৱাৰিম আৰু মানে কি ক'ম তোক চা কাম মোৰ বহুত আছে মই এতিয়া নমৰোঁ ঠিক আছে মোৰ পাপাটো আৰু শুন এই পুলিচৰ মাৰ খাওঁ মই ভয় খাওঁ বুলি ভাবিছ নেকি আৰে বাবা শুন বহুত মোৰ চিক্ৰেট ৰাস্তা আছে তুমি ওলাই যাম কোনো গমেই নাপাব বাই যাওঁ কি কৈছ পুলিচৰ কথা আৰে পুলিচ কেইজনে দিনে ৰাতি আমাৰ কাৰণে লাগি আছে গম পাওঁ কি খজুতি উঠিছ নেকি জেগা জেগা পিটি ফুৰিবলৈ কিয় বুজিও নুবুজাৰ ভাৱ হৈছ পুলিচে পিঠি ফুৰিবলৈ কাৰো চখ নাযায়তো তেওঁলোকে যাতে পৃথিৱীখন সুন্দৰ হয় পৃথিৱীখন শান্তি ঘূৰি আহে তাৰ কাৰণে তেওঁলোকে লাগি আছে আৰু তহঁতৰ নিচিনা অলগত মূৰত গোবৰ থকা কিছুমানৰ কাৰণে গোটেই পৰিস্থিতিটো বেয়া হৈ যায় আৰে ভাই অলপতো বুজিবলৈ চেষ্টা কৰ এই বন্ধ কৰোঁ এইবোৰ মই আহিছোঁ
মোৰ কথা নুশুনা মানে নহয় নুশুনো আৰু কোন হ'ব ভাত বনাই দিবি মই যাওঁ মোৰ দেৰি আছে হা বাই বাই সঞ্জীৱ আৰে কি গ'লে nonsense. Hey. Oh God. ই সঁচাকৈ গ'লগৈ বে ভগৱান তাক বচাবা আৰু দেই কিয় জানো কি কি ফিলিংছ আহি থাকিব লৈছে আৰে মনটো ভাল লাগি থকা নাই দেখোন ইয়াৰ কিবা এটা হ'ব নেকি বাৰু মই নোৱাৰা হৈছোঁ ভাবিব কি হ'ব এতিয়া কি যে চিন্তাবোৰ আহি আছে নহয় মনলৈ ধেৎ 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 হেল্ল' সঞ্জীৱ কওক শুন মই এতিয়া হস্পিটেলত আছোঁ দে কি কেনে গ'ল কিয় পাপুৰ বোলে পজিটিভ আহিছে তো মোকো হস্পিটেলত লৈ আহিলে সেইটো চাগে মোৰো পজিটিভ আহিব কি শুনিছোঁ এইবোৰ এয়া ভাগ্যৰ লিখন যি হ'ল হ'ল আৰু কাম এটা কৰিবি তই মাহঁতক চাবিও তই অকলশৰীয়া হৈ যাব মাহঁত হেৰি কৰিবি তই মাহঁতক চাবিও আপে চলাই যে ভাগ্য কি খুৱাইছ না ইমানকে কোৱাৰ পাছত তই নুসুধি পেলাই গুচি গ'লি ভাগ্য কি খুৱাইছ তই ভাবিছাচোন ঘৰখনত কি হ'ব মাৰো কি হ'ব ভাবিছা কোনে চাব মাহঁতক ঠিকেই কৈছে দে মই যদি তোৰ কথা শুনা হয় আজি মই তাত থাকিব নালাগিল হয় কি কবি আৰু শুন মাহঁতক চাবি হয়তো মই মোক নেদেখিবও পাৰোঁ তহঁতে তো অলপ মাহঁতক চাবি অফিচৰ কাম অলপ কৰি আছে কৰিবি কি কবি ঐ সঞ্জীৱ হেল্ল' 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 পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু 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 ধিটিঙালি সৰু
দুস্তানি ডাঙৰ নহম যেন কাহানিও পৰু 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 বাকৰি যদিও জ্যোতিত বন্ধু ধৰিবা তুমি নাজানো সঞ্জীৱ উভতিব নে নাই, তাক আকৌ দেখিম নে নাই সেয়াও নাজানো। এসোপামান স্মৃতিৰে গধুৰ কৰি মৰি মৰি জীয়াই আছোঁ। নাহক কাৰো জীৱনলৈ এনে অন্ধকাৰ, কোনোৱে যাতে পুত্ৰহাৰা বন্ধুহাৰা নহয়, কেতিয়াও নহয়। সজাগ সচেতন হৈ থাকক আৰু কৰোণা প্ৰতিৰোধ কৰক। ষ্টে হোম, ষ্টে ছেফ। থেংক ইউ। এই সময়ক যে ধৰি থম যে বান্ধি থম মজগুল পৃথিৱী আমাৰ ধৰো 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 সাৱতি কি আকাশ কি মাটি